জিলা মহকুমাৰ অন্তৰ্ভুক্ত হ'ব লাগিছিল পাকা মোজা কিন্তু অতি পৰিচয় নহয় কিন্তু বিশেষ কিছু ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰতে হওক বা বৈদিক ক্ষেত্ৰতে হওক আমি সেই কামটো কৰিব পৰা নাছিলোঁ কিন্তু আজি আমাৰ বিভিন্ন ক্ষেত্ৰৰ পৰা আমি সহায় সহযোগিতা পাইছোঁ আমাৰ গোপীনাথ আঞ্চলিক ছাত্ৰ সভা পাকা মোজাৰ সমূহ ৰাইজ লগতে আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কিছু সপোন আছিল আজি সেই আমাৰ বাস্তৱত ৰূপায়িত হৈছে আৰু এই ক্ষেত্ৰত মই বিশেষভাৱে প্ৰকাশ লৈছোঁ মাননীয় আমাৰ আটাইকে চিনাকি অতি আদৰৰ অতি মৰমৰ মাননীয় ভৰ্মেশ্বৰ ডাঙৰীয়া তেখেতে ছাত্ৰ অৱস্থাৰ পৰাই এই কামত লাগি আছিলে সদায় এটাই চিন্তা আছিল আমাৰ লগত কথা বতৰা পাতিলে সদায়তো আমি গতালিত যেনেকৈ হ'লেও আমি চাবি হ'বই লাগিব আৰু মই এইটো কৰিমেই আমি তেখেতে আজি বাস্তৱত ৰূপায়িত কৰি আমাক এই উপহাৰ দিলে তাৰ বাবে মই তেখেতৰ ওচৰত চিৰকৃতজ্ঞ এই সকলো ৰাইজকে তেখেতৰ বিশেষভাৱে বাকী আছে আমাৰ সভাপতি ডাঙৰীয়া আছে গাঁও ডাঙৰীয়া আছে লগতে আমাৰ যিটো এই উন্নত ৰহৰ পাকা মোজা বৰপেটাৰ আমি কিবা উলিয়াই নাছিলোঁ আমি গতালিৰ লগতে আমাৰ শৈক্ষিক বৌদ্ধিক আমাৰ অৰ্থনৈতিক গোটেইখিনি আমি জড়িত কিন্তু আমি বৰপেটাৰ লগত থাকি আমি বহুত পিছুৱাই আছোঁ আজি আপোনালোকে আটাই জানে প্ৰতি বছৰে আমি আমাৰ বিধায়ক ডাঙৰীয়াৰ পৰা আমি কোনো এই পাকা মোজা আমি ডেভেলপমেণ্টৰ ফালৰ পৰা নাপাওঁ সেয়ে আমি আজি এই সভাৰ উদ্দেশ্য ব্যাখ্যাতে মন্ত্ৰী ডাঙৰীয়া এই পাকা মোজাৰ ক্ষেত্ৰত তেখেতে উন্নতিৰ হকে কিছু ক্ষেত্ৰত ৰাস্তা ঘাটৰ